welcome to my Ayan blog. আৰু আজি আমি যাইছোঁ ভূপেন হাজৰিকা আৰু আপোনালোকে কেইদিনে ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ আমাৰ দাইৰ বেনাৰ হৈ আছে। দোস্ত আমি যাব ওলাইছোঁ, কেনে লাগিছে মোক? হে দোস্ত এই চাওক, এইবিলাক ইউনিভাৰ্চিটিৰ কেম্পাছ আৰু এতিয়া আমি যাই আছোঁ ভূপেন হাজৰিকা আপোনালোককো দেখাম। কিমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ গেট আৰু আপোনালোকৰ ভিতৰত যাই দেখি আছোঁ আমি। চাই থাকক ভিডিঅ'টো ভিতৰলে। তো চাওক এইবিলাক ভূপেন হাজৰিকা সেইখন এইয়া। তো বলক যাও। তো দোস্ত এইবিলাক ফুল ইমান ধুনীয়া লাগিছে। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। এই চাওক আমি আহিলোঁ কণনে আৰু এইবিলাক চাওক এচি লগা আছে। এই চাওক ভূপেন হাজৰিকা, তো কেনে লাগিছে ক'বচোন একবাৰ। তো আমি ওপৰত যাই আছোঁ, আপোনালোককো দেখাম। তো বলক যাও। गाड़ी स्टार्ट कर। মনটো বিৰাট ফূৰ্তি লাগি আছে। এনেকে ঘূৰি ঘূৰি যাব লাগিব দোস্ত। আমি এনেকে চিৰিৰ ওপৰেদি যাই আছোঁ দোস্ত। চাওক কেনে লাগিছে ভূপেন হাজৰিকা। এই চাওক ভূপেন হাজৰিকা এখানে চাওক দোস্ত কেনে লাগিছে। এইবিলাকে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। এই চাওক দোস্ত এইবিলাকে হয় ভূপেন। ভাল লাগিছে ইমান ধুনীয়া লাগিছে চাওকচোন। আজিৰ লগি এইখিনিয়ে সামৰণি মাৰিলোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলক আমি